নমস্কাৰ আকৌ স্বাগতম জনাইছোঁ নতুন এটি মিনি ব্লগলৈ সো মোৰ চাৰ্জাৰটো মানে বহুত বেয়া হৈ গৈছিলে আৰু এই চাৰ্জাৰটোক মই অলপমান ৰং কৰিছোঁ দেই হোৱাইট এইটো কি কয় ফেব্ৰিক কালাৰ দি কৰিছোঁ এইবোৰ কালাৰ দি নাজানো থাকিব কিমান দিন সো মই ইয়াতে হোৱাইট কালাৰ কৰিছোঁ আৰু মই দেখিছে এইখিনিত মই কালাৰ কৰা নাই আৰু এইখিনি অৱস্থা দেখিছে পুৰা বেয়া হৈ গৈছিল লেতেৰা হৈ গৈছিলে আৰু ৰিপৰ্টটো ধোৱা নাযায় যিহেতু মই ইয়াতে হোৱাইট কালাৰ কৰিছোঁ অলপমান শুকাবলৈ দিছোঁ সো চাৰ্জাৰটোক মই আজি অলপ মানে নতুন এটা ৰূপ দিম বুলি ভাবিছোঁ যেহেতু মোৰ চাৰ্জাৰৰ অৱস্থা চব ফাটি গৈছে পুৰা একদম বেয়া হৈ গৈছে সো এইখিনিতো মই অলপ হোৱাইট কালাৰ কৰি দিম বুলি ভাবিছোঁ এইখিনিও লেতেৰা হৈছে প্ৰথমতে এইটোক কিবা কালাৰ কৰিম এতিয়া মোৰ তাৰ আইডিয়া নাই যিহেতু মোৰ ইয়াতে হোৱাইট কালাৰ আছে গ্ৰীণ কালাৰ আছে আৰু পিংক কালাৰ আছে তো এতিয়া মই মানে ব্লেকটো খতম হৈ গৈছে পুৰা দেখাই আছোঁ সেই খোলো ভাই এয়া ব্লেকটো পুৰা খালী হৈ গৈছে ইয়াৰ অৱস্থা নোহোৱা হৈ গৈছে তো মই মানে ইয়াতে ডিজাইনটো কি ডিজাইন কৰিম এতিয়াও ভবা নাই তো পিংক কালাৰ আৰু গ্ৰীণ কালাৰ দি কৰিম আৰু কিবা এটা কৰিম সো চাই থাকক আৰু চাৰ্জাৰৰ অৱস্থাটো নাইয়ে কৰি দিছোঁ চাৰ্জাৰটো কিবা এটা কৰিব লাগিব সো গোটেইখিনি কৰি কিনে দেখাই আছোঁ মই মানে অলপমান ডিজাইন কৰিছোঁ দেখাই আছোঁ সো মই এনেকৈ কৰি পিংক আৰু ব্লেকটো মই কিবাকৈ ওলাইছোঁ পানী অলপ দি কেনে ইয়াতে কাম চলাইছোঁ আৰু সো মই এনেকৈ অলপ ডিজাইন কৰিছোঁ আৰু মই মাজৰখিনি ভাবি আছোঁ এন বুলি লিখি দিওঁ মোৰ নামটো সো চাওঁ কি কৰোঁ মাজত লিখি দিওঁ নে পাতৰ ডিজাইন দিওঁ কি ডিজাইন দিম ভাবি পোৱা নাই হাতটো কপি আছে মোৰ একেবাৰে সো অলপমান এনেকুৱা টাইপ দি দিওঁ নেকি সো মই গোটেইখিনি কৰি দেখাই আছোঁ মই এনেকুৱাকৈ ডিজাইন কৰি দিলোঁ আৰু ছাইডৰ ফালে বাকী আছে ছাইডৰবোৰ পিছত কৰিম আগতে ওপৰখিনি কৰিলোঁ আৰু চাৰ্জাৰত এনেকুৱা টাইপ দিলোঁ সো তেনেকুৱা লাগিছে আৰু চবে ভাবিব পাৰিম মই চৌ কিয় কওঁ মোৰ হৈ যায় মানে মই চেষ্টা কৰিম এনেকুৱা নকৰিবৰ কাৰণে মানে ভাল নালাগে মই শুনতে যেতিয়া মই নিজৰ ভিডিঅ'বোৰ চাওঁ তেতিয়া মই ভাবোঁ মোৰ মুখেদি বাৰ বাৰ চৌ কিয় ওলাই মোৰ মানে হৈ যায় অভ্যাস হৈ গৈছে কোৱাতে সো কেনেকুৱা লাগিছে গোটেইখিনি মই কমপ্লিট কৰি ল'ম পিছত তো মই ফাইনেল ডিজাইনটো দেখাই দিলোঁ কেনেকুৱা পালে জনাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো যাতে মোৰ নিউ ভিডিঅ'বোৰ আপোনালোকৰ কাষলৈ প্ৰথমত আহে আৰু বাই বাই থেংক ইউ ফৰ ৱাচিং